नैबे बरदलै स्मृति भवनाव जोंनि टंला ओनसोलनि मोनबा सात्र खन्था जोङो जथायै दिनै मोनसे हाबाफारि जों लादों। बे हाबाफारियाव गोबां टंला ओनसोलनि मेलेमजिबि बिथांमोनखौ जोङो लिंदों आरो बिनि जाहोनाव लिंनाय जादों जे जोंनि टंलायाव जे 100 बेडेड जि हस्पिटाल जि फैदों बिनि सायाव गोबां खोथा ओंखारलायदों आरो जोङो मोनबा संगठनजों जयै जोङो मोनसे गोलाव समनिफ्रायनो जों हाबाफारि लाबोबाय थादोंमोन जे जिहेतु जे 100 बेडेड जि हस्पिटाल बियो जोंनि साखाथिनिनो जे जंगलपारा बेयाव जानांगौ होननानै आरो बेयाव गोबां जोंनिनो बिधायक MLA बिथाङा बै समाव जोंखौ हाखौ नायनो होदोंमोन आरो जों बेबायदिनो जों हाबो नागिरनानै मोनदोंमोन आरो हा नागिरनायाव गोबां लेट जानायनि जाहोनाव बिटिआर गभर्नमेन्टआ बेखौ जोंनो बारा गोबाव जायाखै एलटमेन्ट होनाया 20 बिघा हा एलटमेन्ट होबाय आरो जोङो मोनबा संगठनजों आरो ओनसोलनि रायजो राजाफोरखौ लानानै जों दिनै थि खालामदों आरो जों मोनसे खिदानथआव फैदों जे जोंनो BTCआ होनाय हा 20 बिघा बेयावनो जाहाथे 100 बेडेड जि हस्पिटाल बियो जायो आरो थाखानाय जि 30 बेडेड जि हस्पिटाल बियो जाहाथे बिदिनो थायो। गोबां जोंनि गेजेराव गोबां बिभाजन फैदों। बिथांमोना बुंदों जे 30 बेडेडखौ बोखारनानै 100 बेडेड बेयाव लांनायदों बे नङा। जों मोनबा संगठना जों बेखौनो सानगासिनो दङ जे 30 बेडेड बे 30 बेडेडआनो थागोन खिन्थु जि 100 बेडेड बियो गुबुन जिहेतु जोङो हा BTCआ होनाय बेयाव जाहाथे बियो जायो बेखौ जोङो मोनबा संगठनजों दिनै जथायै सावरायलायनानै गोबां रायजो राजानि मतामतजों जोङो बेखौ खिदानथ खालामनाय जादों। আমি টংলাৰ আচলতে স্বাৰ্থত টংলাখনৰ উন্নয়নৰ স্বাৰ্থত আমি সকলোৱে একত্ৰিত হৈছোঁ। সকলোৱে অৱগত টংলাত এশখন বিচনাযুক্ত চিকিৎসালয়ৰ বাবে অসম চৰকাৰে আচলতে আবণ্টন দিছিলে আৰু তাৰপিছতে অসম চৰকাৰৰ ফালৰ পৰা আমাৰ স্থানীয় MLA পানেৰী বিধানসভা সমষ্টিৰ MLA সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আমাক বা বিভাগীয় কৰ্তৃপক্ষই এটা সময়ত টংলাৰ বিভিন্ন দল সংগঠনক টংলাৰ ৰাইজক কৈছিলে যে এশখন বিচনাযুক্ত চিকিৎসালয়খন স্থাপনৰ বাবে টংলাত তেনেকুৱা ধৰণৰ পৰ্যাপ্ত ভূমি আছেনে নাই, যদি আছে তেনে টংলাবাসী ৰাইজক দেখুৱাই দিবৰ কাৰণে আহ্বান জনোৱা হৈছিলে। আৰু আমি অৱশেষত আমি টংলাৰ 5টাকৈ সংগঠন টংলাবাসী ৰাইজে লগ লাগি পেলাই টংলাত তেনেকুৱা ধৰণৰ চৰকাৰী ভূমি আছেনে নাই আমি খা খবৰ লৈ চক্ৰ বিষয়ৰ জৰিয়তে আমি খা খবৰ লৈ আমি দক্ষিণ জংঘলপাৰা টংলাৰ একেবাৰে টংলাৰ টাউনৰ মাজমজিয়াৰ পৰা 1.5-2 কিলোমিটাৰ নিলগত থকা দক্ষিণ জংঘলপাৰাত আমি মাটি তেনেকুৱা ধৰণৰ ভূমি পৰ্যাপ্ত ভূমি আমি দেখুৱাই দিবলৈ সক্ষম হৈছিলোঁ। আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি পেলাই আমাৰ BTR গভৰ্ণমেণ্টে NHM নেশ্যনেল হেল্থ মিছনৰ লগত আলোচনা বিলোচনাৰ মাজেৰে পৰ্যাপ্ত সেই হস্পিটেলখন স্থাপনৰ বাবে 20 বিঘা ভূমি আবণ্টন দিছিলে। আৰু এই আবণ্টনিত ভূমিতে টংলাবাসী ৰাইজ লগতে আমাৰ এই 5টাকৈ সংগঠনে আমি বিচাৰিছোঁ যে টংলাৰ উন্নয়নৰ স্বাৰ্থত টংলাখনৰ সাম্প্ৰতিক উন্নয়ন সম্প্ৰসাৰিত হোৱাৰ স্বাৰ্থত বা টংলাখনত চিকিৎসাৰ দিশটো যাতে আমি যাতে উন্নয়নৰ দিশটোতে আগবঢ়াই নিব পাৰোঁ তাৰ স্বাৰ্থত আমি সেই 20 বিঘা ভূমিতে আমি টংলাৰ এশখন বিচনাযুক্ত হস্পিটেলখন যাতে স্থাপন হয় তাৰ বাবে আমি দাবী জনাইছিলোঁ। কাৰণ আমি 50টা বছৰ বা ভৱিষ্যতৰ কথা চিন্তা কৰিছোঁ, 100টা বছৰৰ পিছৰ কথা চিন্তা কৰিছোঁ। সেই হস্পিটেলখন পৰৱৰ্তী সময়ত হয়তো আৰু উন্নীতকৰণৰ কাম কাজ চৰকাৰে আগবঢ়াব, যাৰ ফলত নেকি য'ত নেকি আমাক এভেইলেবল ভূমি লাগিব, মাটি লাগিব আৰু তাতে আমাৰ এভেইলেবল মাটি আছে। গতিকে আমাৰ বৰ্তমান যিখন আমাৰ 30খন বিচনাযুক্ত হস্পিটেল আছে যিখন নেকি আমাৰ আচলতে টংলাবাসী ৰাইজৰ সঞ্জীৱনী স্বৰূপ আছিলে, য'তে আমি তাতে আমাৰ পোনপ্ৰথমে প্ৰাথমিক চিকিৎসাখিনি পাবলৈ সক্ষম হৈছিলোঁ, সেই চিকিৎসালয়খনৰো আমি উন্নয়ন বিচাৰিছোঁ। সেই চিকিৎসালয়খনতো অভিজ্ঞ চিকিৎসক দিয়ক, পৰ্যাপ্ত ঔষধৰ ব্যৱস্থা কৰক, নতুন অত্যাধুনিক সা সৰঞ্জামৰ ব্যৱস্থা কৰক, চিকিৎসাৰ সা সৰঞ্জামৰ ব্যৱস্থা কৰক। আমিও সেইটো আন্তৰিকতাৰে কামনা কৰিছোঁ। কিন্তু তাতে সেই অকণমান মাটিত তাতে নেকি য'ত নেকি পৰ্যাপ্ত ভূমি নাই তাতে এশখন বিচনাযুক্ত হস্পিটেল কেতিয়াও স্থাপন কৰা সম্ভৱ নহয়, যিহেতু তাতে পাৰ্কিঙৰ অসুবিধা হ'ব। আৰু টংলাখন সকলোৱে জানে টংলাখন শিক্ষা নগৰী বুলি ক'লে ভুল নহয়, ব্যৱসায়িক নগৰী বুলি ক'লে ভুল নহয়। টংলাখনক তেনেকুৱা ধৰণৰ স্বীকৃতি দি আহিছে, য'ত নেকি স্কুলৰ সময়ত, স্কুল ছুটিৰ সময়ত, স্কুল আৰম্ভৰ সময়ত বা বজাৰ বাৰৰ দিনটোত টংলা চহৰৰ মাজমজিয়াৰে বহুত যান জঁটৰ সৃষ্টি হয়। আৰু 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন বৰ্তমান য'ত আছে, অসমৰ চিকিৎসালয় য'ত আছে বৰ্তমান, তাৰ পৰা কেতিয়াবা যদি ৰোগীক যদি গুৱাহাটীলৈ বা মংগললৈ যদি ৰেফাৰ দিয়াৰ ব্যৱস্থা কৰে, টংলা চহৰৰ মাজেৰে যোৱাটো অসম্ভৱ হৈ পৰে যান জঁটৰ বাবে। কিন্তু বৰ্তমান আমি যিখিনি নেকি আমি আচলতে চুইটেবল লেণ্ড আমি দক্ষিণ জংঘলপাৰাত BTR গভৰ্ণমেণ্টে 20 বিঘা মাটি আবণ্টন দিছে, সেইখিনি আমাৰ NHMৰ পৰা আমাৰ পৰ্যবেক্ষক আহি পেলাই তেওঁলোকে নিজেই পৰ্যবেক্ষণ কৰিছে। পৰ্যবেক্ষণ কৰি তেওঁলোকে চাইছে পাৱাৰ লাইনৰ সুবিধা আছে, তাতে ধুনীয়াকৈ কমিউনিকেশ্যনৰ সুবিধা আছে। তাৰ পৰা FCR
FCR কাষেৰে যোৱাৰ পথটোৰে আমি মঙলৈ গুৱাহাটী আমি মেকেঞ্জি ৰোডেৰে আমি গৈ পেলাই আমি আমাৰ UT ৰোডেৰে গৈ আমি ওদালগুৰি তেজপুৰ আমি যাব পাৰোঁ। গোটেইখিনি সা সুবিধা আছে আৰু সকলো পৰ্যবেক্ষণ কৰি তেওঁলোকে মাটিখিনি চুইটেবল বুলি ঘোষণা কৰিছিলে। তাৰপিছতো এটা চক্ৰই আচলতে কিছুমান নিৰ্দিষ্ট স্বাৰ্থ তেওঁলোকে আগত ৰাখি পেলাই বৰ্তমান 30খন বিচনাযুক্ত হস্পিটেলখন ভাঙি পেলাই তাতে আকৌ 100খন বিচনাযুক্ত হস্পিটেল এখন স্থাপন কৰাৰ বাবে তেওঁলোকে উঠিবই লাগিছে। আমি সেইটো সম্পূৰ্ণভাৱে তেওঁলোকক আমি নস্যাৎ কৰিছোঁ। সেইটো কাৰণে নস্যাৎ কৰিছোঁ, আমি তেওঁলোকক বিৰোধ কৰিব জনা আমি নস্যাৎ এইটো কাৰণে কৰিছোঁ তাতে মাটিখিনি এভেইলেবল নহয়। যদি এখন বিচনাযুক্ত হস্পিটেলৰ বাবে মাটিৰ পৰ্যাপ্ত প্ৰয়োজন, সেই পৰ্যাপ্ত ভূমি তাতে নাই। গতিকে 100খন বিচনাযুক্ত হস্পিটেলত সকলোৰে সা সুবিধা হোৱাকৈ আমি দক্ষিণ জংঘলপাৰাত BTR গভৰ্ণমেণ্টে আবণ্টন দিয়া 20 বিঘা মাটিতে আমি হস্পিটেলখন স্থাপন কৰাৰ বাবে আমি সকলোৱে মনোনিৱেশ কৰিছোঁ। লগতে আজি আমি টংলাৰ বৰদলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱন প্ৰাংগণত টংলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, জ্যেষ্ঠ নাগৰিক, টংলাৰ সকলো ৰাইজক একত্ৰিত কৰি আমি টংলাবাসী ৰাইজৰ মনৰ কথা আমি জানিব বিচাৰিছোঁ। সকলোৱে একে আশাৰে কৈছে, আন্তৰিকতাৰে কৈছে যে টংলাৰ সৰ্বাংগীন উন্নয়ন বিচাৰিছোঁ। টংলাৰ উন্নয়ন জংঘলপাৰাই নহয়, টংলাৰ বিভিন্ন পৰিধি সাঙুৰি লওক, লাহে লাহে টংলাখন উন্নয়ন হওক আৰু টংলাৰ 100খন বিচনাযুক্ত চিকিৎসালয়খন দক্ষিণ জংঘলপাৰাত কোনো ধৰণৰ জাত নতৰ সৃষ্টি নোহোৱাকৈ সকলো দিশৰ পৰা সা সুবিধা, যাতায়াতৰ ফালৰ পৰা সকলো দিশৰ সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তাতে স্থাপন হোৱাটো সকলোৱে মনে প্ৰাণে বিচাৰিছে। আৰু আমি প্ৰস্তাৱ লৈ পেলাই আজি আমাৰ স্পীকাৰ মহোদয়ৰ লগতে আমাৰ টংলাৰ পানীৰ বিধানসভা সমষ্টিৰ আমাৰ MLA মুখ্যমন্ত্ৰীলৈ আমি ইয়াৰ প্ৰস্তাৱ সম্বলিত এইখন আমি সকলোৰে স্বাক্ষৰ সম্বলিত এই প্ৰস্তাৱখন আমি প্ৰেৰণ কৰিম। এইটো নতুনকৈ আচলতে এটা আমি শুনিবলৈ পাইছোঁ, যেতিয়া নেকি আমাৰ এই 100খন বিচনাযুক্ত চিকিৎসালয়খনৰ বাবে ভূমি বিচাৰিছিলে, এভেইলেবল ভূমি ক'ত আছে টংলাবাসী ৰাইজক চাবৰ কাৰণে কোৱা হৈছিলে। স্বয়ং আমাক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া MLA ডাঙৰীয়াই আমাক কৈছিলে, NHMৰ ফালৰ পৰা কোৱা হৈছিলে যে টংলাত তেনেকুৱা ধৰণৰ পৰ্যাপ্ত ভূমি আছে যদি আপোনালোকে দেখুৱাই দিয়ক। যদি 130খন বিচনাযুক্ত চিকিৎসালয়খনে যদি উন্নীতকৰণৰ কাৰণে যদি তেনেকুৱা ধৰণৰ যদি কোনো ধৰণৰ প্ৰস্তাৱ আহিছিলে, তেতিয়া তেওঁলোকে কি কাৰণত আমাক ভূমি চাবলৈ দিছিলে? আমাক দুমোজাত পেলাইছে নেকি? ছাত্ৰ সংগঠনখিনি আমাক দুমোজাত পেলালে নেকি NHMে? বা আমাক বিভাগীয় কৰ্তৃপক্ষই আমাক দুমোজাত পেলালে নেকি? যে যদি তেওঁলোকে সেইখনে উন্নীতকৰণৰ কাৰণে প্ৰস্তাৱ আহিছিলে, আমি মনে প্ৰাণে বিচাৰিছিলোঁ সেইখন উন্নীতকৰণ হওক বুলি। আমি এতিয়াও কওঁ, আমি ছাত্ৰ সংগঠনসমূহ লগ লাগি পেলাই আমি টংলা চাৰিআলিৰ মাজবুজি আমি কাৰ্যসূচী কৰিছোঁ। আমাৰ 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন উন্নীতকৰণ হ'ব লাগে, পৰ্যাপ্ত চিকিৎসক লাগে, আমাৰ অভিজ্ঞ চিকিৎসক লাগে, পৰ্যাপ্ত সা সৰঞ্জাম লাগে, আমাৰ উন্নীতকৰণ আমি মনে প্ৰাণে বিচাৰোঁ। কিন্তু তেওঁলোকে কি কাৰণত আমাক তেতিয়াহ'লে কোৱা হৈছিলে যে পৰ্যাপ্ত 20 বিঘা ভূমি হ'লে 100খন বিচনাযুক্ত হস্পিটেলখন স্থাপন কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি তেওঁলোকে আমাক কি কাৰণত তেতিয়াহ'লে ভূমি চাবলৈ দিছিলে? যদি উন্নীতকৰণে আছিলে সেইখনে ভাঙি পেলাই উন্নীতকৰণ কৰিব লাগিছিলে। আৰু এটা কথা স্পষ্ট কথা, বৰ্তমান এখনেই চিকিৎসালয় টংলাৰ এই চিকিৎসালয়খনে সকলোৰে সঞ্জীৱনী স্বৰূপ। এই বৃহত্তৰ ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে প্ৰথমে প্ৰাথমিক চিকিৎসাখিনি কৰিবৰ কাৰণে টংলা হস্পিটেলখন 30খন বিচনাযুক্ত হস্পিটেল, এইখন যদি কনষ্ট্ৰাকশ্যনৰ নামত ভাঙি পেলাই যদি 5-6 বছৰ ভাঙি পেলাই যদি নতুন কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰে, আমি চিকিৎসা ক'ত কৰিম? এইটো কথা চাব লাগিব সকলোৱে। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, আৰু বহুতেই যিবোৰ চক্ৰ এখন হস্পিটেল ভাঙি পেলাই কৰিম বুলি কৈ আছে, তেখেতসকলক ক'ব বিচাৰিছোঁ, তেখেতসকলে শ্লোগান দিছে টংলাৰ পৰা এখন হস্পিটেল স্থানান্তৰিত কৰিব দিয়া নহ'ব। টংলাৰ পৰা স্থানান্তৰিত কৰিব আমি বিচৰা নাই। জংঘলপাৰাখন টংলাৰ বাহিৰত নহয়, সকলোৱে জনা উচিত। জংঘলপাৰাখন টংলাৰ পৰিধিৰ ভিতৰত পৰে। গতিকে আমি টংলাখনৰ উন্নয়নৰ পৰিধিটো আমি সম্প্ৰসাৰিত হোৱা বিচাৰিছোঁ আৰু মনে প্ৰাণে বিচাৰিছোঁ। কিন্তু সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি, সকলোৰে সুবিধাৰ প্ৰতি, পাৰ্কিঙৰ প্ৰতি লক্ষ্য ৰাখি, যাতায়াতৰ সা সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগীক যাতে আমি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী বা তেজপুৰলৈ যদি প্ৰেৰণ কৰিব লগা হয় পৰৱৰ্তী সময়ত, তেতিয়াহ'লে কোনো ধৰণৰ যান জঁটৰ অসুবিধাৰ মাজত নপৰাকৈ ৰোগীক আমি যাতে ৰেফাৰ দিব পাৰোঁ, তাৰ সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি এই দক্ষিণ জংঘলপাৰাত থকা 20 বিঘা মাটিত আমি 100খন বিচনাযুক্ত হস্পিটেলখন হোৱাটো আমি মনে প্ৰাণে বিচাৰিছোঁ। পূৰ্বৰ স্থানৰ স্থানীয় ৰাইজৰ লগতে আন কেইবাটাও ছাত্ৰ সংগঠনে মিলি সংবাদ মাধ্যমযোগে জনাইছে যে পূৰ্বৰ স্থানৰ 13 বিঘা চামথিং কিবা এটা ভূমি আছে। হয়, আচলতে যিখন নেকি আমাৰ 30খন বিচনাযুক্ত চিকিৎসালয় বৰ্তমান টংলাত আছে, তাতে 13 বিঘা 7 কঠা 3 লেচা মাটি থকা বুলি কৈছে। প্ৰেক্টিকেলি আছেনে নাই আমিও নাজানো, তেওঁলোকে হয়তো প্ৰেক্টিকেলি চাইছেনে নাই নাজানো। আমি কিন্তু এটা কথা সৰুৰে পৰা দেখি আহিছোঁ বা আমাৰ জ্যেষ্ঠসকলে দেখি আহিছে, সেইখন হস্পিটেলৰ নামত থকা মাটিৰ যিখিনি ভূমি থকা বুলি কৈছে, সেই ভূমিখিনি বৰ্তমানৰ চিকিৎসালয়খন য'ত আছে সেই চিকিৎসালয়খনত একেলগে নাই। তাত 6 বিঘা চামথিং কিবা মাটিহে আছে। বাকীখিনি মাটি তাৰ পৰা কিছু দূৰ গৈ পেলাই আৰু কোনো লোকে বোলে তাতে বেদখল কৰি পেলাই ঘৰ নিৰ্বাহ কৰি আছে, মাটি নিজৰ জীৱিকা নিৰ্বাহ কৰিছে, ভূমি তেওঁলোকৰ আৱাস গৃহ স্থাপন কৰিছে। তাৰ পৰা কিছু দূৰত গৈ ভূতনাথ শ্মশানখন য'ত আছে তাৰে ওচৰত এই হস্পিটেলখনৰ নামতে মাটি আছে। গতিকে আপোনালোকে এটা কথা নিজেই সকলোৱে বিবেচনা কৰা উচিত। 100খন বিচনাযুক্ত চিকিৎসালয়খনৰ এটা পাৰ্ট বৰ্তমান থকা হস্পিটেলখনৰ ওচৰত হ'ব, তাৰে এটা পাৰ্ট গৈ পেলাই তাতে হ'ব, তেনেকুৱা ধৰণৰ হ'লে সকলোৰে সুবিধা হ'ব জানো?
সকলো এটা দেশ উদাহৰণ আছে। মঙলদৈ চিভিলখনৰ যদি আমি উদাহৰণ যদি আমি দাঙি ধৰিব যাওঁ, মঙলদৈ চিভিলখন য'ত আছে বৰ্তমান পুৰণা বিল্ডিং য'ত আছে, তাতে আকৌ নতুন ৱাৰ্ড যেতিয়া নেকি সংযোজন কৰিছে, নতুন বিল্ডিং সংযোজন কৰিছে, প্ৰসূতি বিভাগ সংযোজন কৰিছে, তেতিয়া নতুন বিল্ডিংটো তাৰ লগতে যাতে ৰোগীৰ সুবিধা হয় লগতে স্থাপন কৰিছে। গতিকে আমি দক্ষিণ জংঘলপাৰ যিখিনি দেখাইছোঁ সেইখিনি অকল 20 বিঘা মাটিয়ে নহয়, কিন্তু 20 বিঘা মাটি আবণ্টন দিছে বিটিআৰ গভৰ্ণমেণ্টে। তাতে 58 বিঘা পিজিআৰ লেণ্ড মাটি আছে। অদূৰ ভৱিষ্যতে যদি সেই 100খন বিচনাযুক্ত হস্পিটেল যদি কিবা যদি ৱাৰ্ড যদি তাৰ সংযোজন কৰিব লগা হয়, নতুন বিল্ডিং সংযোজন কৰিব লগা হয়, নিশ্চয় আমি দাবী জনাম যে সেইখন 100খন বিচনাযুক্ত হস্পিটেলখন 20 বছৰ 30 বছৰৰ পিছত আৰু উন্নীতকৰণ কৰক বুলি আমি দাবী জনাম। গতিকে এই উন্নীতকৰণ কৰিবৰ কাৰণে তাতে ভূমি লাগিব নে নাই? য'ত ভূমি লাগিব পিজিআৰ লেণ্ড মাটিতে 58 বিঘা আছে। বৰ্তমান এতিয়া আমি 20 বিঘা মাটি আবণ্টন পাবলৈ সক্ষম হৈছোঁ। তাতেতো 38 বিঘা মাটি থাকিব। গতিকে 38 বিঘা মাটিত অদূৰ ভৱিষ্যতে 50 বছৰৰ কথা চিন্তা কৰি আমি কথাটো ক'ব গৈছোঁ। সেই অদূৰ ভৱিষ্যতে তাতে কিন্তু সৰ্বাংগীন উন্নয়ন কৰিবৰ কাৰণে সেই হস্পিটেলখন সৰ্বাংগীন উন্নয়ন কৰিব পৰা যাব। আমাক আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ MLA মহোদয়ে আমাক জনাইছিলে যে ভৱিষ্যতে ওদালগুৰি জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ তেওঁলোকে চিন্তা চৰ্চা কৰি আছে। গতিকে তেনেকুৱা ধৰণৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰক বা আৰু কিবা আয়ুষ হস্পিটেল অনাৰ ব্যৱস্থা কৰিছে, তেনেকুৱা ধৰণৰ এভেইলেবল ভূমি থকা মাটিত আমি তেনেকুৱা ধৰণৰ বৃহৎ অনুষ্ঠানবোৰ কথা চিন্তা কৰিব লাগিব। আমি কম পৰিধিৰ এঠাইত যদি আমি উন্নয়নৰ কথা চিন্তা কৰিব যাওঁ, তেতিয়া উন্নয়ন নহয়, কিন্তু তাতে কোনো ধৰণৰ উন্নয়ন নহ'ব। কাৰণ সেই অকণমান মাটিখিনিত আমি কেনেধৰণে আমি 100খন বিচনাযুক্ত হস্পিটেল পাবলৈ সক্ষম হ'ম। এতিয়া এটা কথা চিন্তা কৰা উচিত, বৰ্তমান 30খন বিচনাযুক্ত চিকিৎসালয় এখন আছে, তাৰ লগত যদি টংলাত যদি আৰু এঠাইত যদি 100খন বিচনাযুক্ত হস্পিটেল হয়, তেতিয়াহ'লে টংলাবাসী ৰাইজে অন্ততঃ 2খন হস্পিটেল পাবলৈ সক্ষম হ'ব। 30খন বিচনাযুক্ত হস্পিটেলখনো থাকিল, এইফালে আকৌ আমাৰ 100খন বিচনাযুক্ত 130খন আমি বেড পাবলৈ সক্ষম হ'ব। অৰ্থাৎ 130খন বিচনাত 130জন ৰোগীয়ে চিকিৎসা পাবলৈ সক্ষম হ'ব। গতিকে সকলো দিশ চালি জাৰি চাই এই টংলাবাসী ৰাইজৰ আমি মত পোষণ আমি বিচাৰিছিলোঁ, সকলোৱে মত পোষণ কৰিছে যে টংলাৰ 30খন বিচনাযুক্ত চিকিৎসালয়খনৰ উন্নীতকৰণ হওক, আৰু লগতে বৰ্তমান 100খন বিচনাযুক্ত হস্পিটেল যিখন নেকি আহিছে, সেইখন সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ জংঘলপাৰ বিটিআৰ গভৰ্ণমেণ্টে আমাক আবণ্টন দিয়া 20 বিঘা মাটিত হওক। আমাক কিন্তু NHM নেশ্যনেল হেল্থ মিছনে কিন্তু বৰ্তমান তেওঁলোকে আমাক সকলো নথি পত্ৰ আমাক প্ৰেৰণ কৰিছিলে। এই আবণ্টিত মাটিখিনি তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰিলে, যে ল'ব বিচাৰিছিলে, তেওঁলোকে অৰ্পণ কৰি ল'ব বিচাৰিছিল। কিন্তু তাৰপিছতো কি কাৰণত এতিয়ালৈ বৰ্তমান পিছুৱাই আছে আমি গম নাপাওঁ। আমি এবাৰ বৰ্তমান অসম চৰকাৰ যিনি কেবিনেট 28 তাৰিখৰ পৰা 3 তাৰিখৰ ভিতৰত যি ওদালগুৰি জিলাত হ'বলৈ গৈ আছে, সেই কেবিনেটতে আমি এই 5টা সংগঠনে আমি ক'বলৈ বিচাৰিছোঁ, এই 5টা সংগঠনে ক'ব বিচাৰিছোঁ, আমি তাতে উত্থাপন কৰিম 30খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খনৰো উন্নয়ন হওক, লগতে 100খন বিচনাযুক্ত যিখন চিকিৎসালয় হ'বলৈ গৈ আছে, সেইখন আমাৰ সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য দক্ষিণ জংঘলপাৰত হ'ব লাগিব। অন্যথা যি চক্ৰই আমাক এই ক্ষেত্ৰত বাধা দিবলৈ চেষ্টা নকৰক কিয়, এই 5টা সংগঠনে কিন্তু হাত সাৱটি বহি নাথাকে। আৰু এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ, এই 5টা সংগঠনৰ কিন্তু ব্যক্তিগত স্বাৰ্থ অন্তৰ্নিহিত হৈ থকা নাই। আমি এটাই কথা ক'ব বিচাৰোঁ যে টংলাৰ সৰ্বাংগীন উন্নয়ন হওক, টংলাখনৰ উন্নয়নৰ পৰিধি বৃহৎভাৱে বহলভাৱে আগবাঢ়ি যাওক, তাকে বিচাৰিছোঁ। জংঘলপাৰ এখন টংলাৰ পৰা পৰিধিৰ বাহিৰত নহয়, টংলাৰ পৰিধিৰ ভিতৰতে। গতিকে জংঘলপাৰলৈ আমি চিকিৎসাৰ দিশটো, টংলাখনৰ উন্নয়নৰ দিশটো আগবাঢ়ি যোৱাটো বিচাৰিছোঁ। ভৱিষ্যতে আমি পশ্চিম দিশত থকা আমি লতাঘাটে হওক বা সেই দিশলৈ আমি যিমান পাৰোঁ বৰাঘাটৰ এই অঞ্চল চুই পেলাই আমি বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হোৱাটো আমি মনে প্ৰাণে বিচাৰিম।